নমস্কাৰ, মোৰ এটা নতুন ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। ব্লগটো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক সকলোকে ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু মই এতিয়া হোটেল ৰুমৰ পৰা তলত নামি আহিলোঁ। উবেৰ এখন বুক কৰিছোঁ, এতিয়ালৈ আহি পোৱা নাই। আৰু বাহিৰত বহুত গৰম। আৰু এইখন হ'ল এপ্ৰিলাৰ শ্ব'ৰুম আমাৰ হোটেল ৰুমৰ ওচৰতে। আৰু এইবোৰ অটো গৈ আছে, ইয়াতে বেছিভাগ অটোৱে চলে। মই তামিলনাডুত আছোঁ যদিও অসমৰ বিহুৰ কথা বহুত মনত পৰি আছে। ৰঙালী বিহুৰ ঢোল পেঁপা গগনাৰ মাত শুনিলে আমি য'ত ৰ'বই নোৱাৰোঁ। এইবাৰ মই তামিলনাডুত থকাৰ বাবে উপভোগেই কৰিব নোৱাৰিলোঁ। আৰু এইটো হ'ল টি ক্লাব, ইয়াতে ফাষ্টফুডৰ খোৱা বস্তু পোৱা যায়। আৰু এতিয়া মই টেক্সিত উঠিলোঁ আৰু এতিয়া আমি গৈ আছোঁ মাৰিনা বিচলৈ। আৰু এইটো হ'ল মেইন হাইৱে আৰু আমি এয়া বাওঁফালেদি মাৰিনা বিচলৈ গৈ আছোঁ। আৰু এয়া চাওক, মাৰ্চিডিজ গাড়ী এখন ৰৈ আছে। আৰু ইয়াতে এটাই ভাল লাগিছে, চবেই ডিচিপ্লিনত গাড়ী চলে। চাওক কিমান ট্ৰেফিক ৰুলছ ফ'ল' কৰি আছে। আৰু ইয়াতে আপোনালোকে ট্ৰেফিক পুলিচ দেখা নাপাব, কাৰণ ইয়াতে চবেই ট্ৰেফিক ছিগনেল মানি চলে। আৰু চাওক আপোনালোকে, এইটো ঘৰটো পূৰা জ্বলি গৈছে, এতিয়া ভূত বাংলাৰ নিচিনাহে লাগিছে এইটো। আৰু এয়া চাওক, চাইনবৰ্ডত লিখা আছে ইয়াৰে পৰা মাৰিনা বিচলৈ 2 কিলোমিটাৰ। আৰু এইটো চাওক, গভৰ্ণমেণ্ট মেডিকেল কলেজ হস্পিটেল, কি ধুনীয়াকৈ বনাইছে বিল্ডিংটো। আৰু এইটো হ'ল গভৰ্ণমেণ্ট ষ্টেট মেট্ৰ'। আৰু এইটো হ'ল হস্পিটেলটোৰ মেইন গেট। আৰু এইটোৱে হ'ল চিপক ষ্টেডিয়াম, মোৰ ফেভৰেট IPL টীম CSKৰ হোম গ্ৰাউণ্ড, য'ত মোৰ আইডল ধোনী খেলে। বাহিৰৰ পৰা চিপক ষ্টেডিয়ামৰ ভিউটো এনেকুৱা, আপোনালোকে চাই লওক। আৰু এতিয়া আমি টেক্সিৰ পৰা নামিলোঁ আৰু অলপমান টাইম খোজকাঢ়ি যাব লাগিব সাগৰৰ পাৰলৈ। আৰু আমি বালিৰ ওপৰেৰে খোজকাঢ়ি গৈ আছোঁ। আৰু ৰাস্তাৰ দুয়োফালে ধুনীয়া বজাৰ। আৰু ইয়াতে আমি এতিয়া ৰৈ আছোঁ, বহুত গৰম ইয়াতে। আৰু ফাইনেলি আমি আহি পালোঁ বংগোপসাগৰ। আপোনালোকে চাই লওক, 3, 2, 1, এইটোৱে হ'ল বংগোপসাগৰ। এয়া চাওক কি ধুনীয়া পৰিৱেশ। আজি বহুত মানুহ গোট খাইছে ইয়াতে, কাৰণ আমাৰ অসমৰ দৰে আজি তামিলনাডুতো এটা ফেষ্টিভেল হৈ আছে, যি বন্ধৰ কাৰণে সকলোৱে চেলিব্ৰেট কৰিব আহিছে ইয়ালৈ। আৰু সেয়া এখন জাহাজ গৈ আছে, মই জুম কৰি দেখাই দি আছোঁ, কেমেৰাত নাহিব পাৰে কিন্তু মই নিজ চকুৰে দেখা পাই আছোঁ। আৰু সাগৰৰ পাৰত আপোনালোকে খোৱাৰ বস্তুৰ দোকান বহুত দেখা পাব। আৰু কি ধুনীয়া পৰিৱেশ, মলয়া বতাহৰ লগতে সাগৰৰ ঢৌবোৰ নাচি নাচি আহি আছে। দেখিবলৈ কি ধুনীয়া লাগিছে, চায়ে থাকিব মন যায়। আৰু আমি আহিলোঁ এখন দোকানলৈ সাগৰৰ মাছ টেষ্ট কৰিবলৈ। চাওক মাছবোৰ সাগৰৰ। দোকানীয়ে আমাক সাগৰীয়া মাছ ভাজি দিলে। এতিয়া আমি টেষ্ট কৰিবলৈ ওলাইছোঁ। আৰু এইবোৰ হ'ল সাগৰৰ মাছ। আৰু মই মাছ খাই আছোঁ, খাই ভালেই লাগিছে। আৰু এতিয়া মই ঘৰত উঠিবলৈ ওলাইছোঁ, উঠিবই পৰা নাই ঘৰত। আৰু এতিয়া মই ঘৰত উঠি সাগৰৰ পাৰে পাৰে গৈ আছোঁ। আৰু এতিয়া লাহে লাহে সন্ধিয়া হ'বলৈ ধৰিছে, আমি এই ওচৰত থকা পাৰ্কখনলৈ গৈ আছোঁ।
আৰু সেইখনে হ'ল চিপক ষ্টেডিয়াম। মই জুম কৰি দেখাই দি আছোঁ। আৰু এইখন হ'ল মাৰিনা বিচৰ লগত লাগি থকা এখন পাৰ্ক। আৰু এইখনে হ'ল পাৰ্কখনৰ মেইন গেট। আৰু এইটোৱে হ'ল তামিলনাডু প্ৰয়াত মুখ্যমন্ত্ৰী জয়াললিতাৰ সমাধিস্থলী। আৰু ইয়াতে ট্ৰাফিক লাইটবোৰ বেলেগ ধৰণৰ, প'ষ্টবোৰতো ট্ৰাফিক ছিগনেল লাইট দিয়া থাকে। আৰু এতিয়া আমি পাৰ্কখনৰ পৰা ওলাই আহি আমি থকা হোটেলখনলৈ যাব ওলাইছোঁ। আৰু এতিয়া আমি আহি পালোঁ হোটেল ৰুম। আৰু এতিয়া আমি হোটেলৰ পৰা ওলাই আহি কিবা খাবলৈ গৈ আছোঁ। আৰু এইখন হ'ল হোটেল ব্ৰহ্মপুত্ৰ। ইয়াতে অসমীয়া খানা পোৱা যায়, লগতে বহুত অসমীয়া মানুহ ইয়াতে লগ পোৱা যায়। এতিয়া আমাৰ খোৱা লোৱা হৈ গ'ল আৰু আমি উভতি গৈ আছোঁ হোটেল ৰুমলৈ। যদি ভিডিঅ'টো ভাল লাগিল লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলত নতুনকৈ আহিছোঁ যদি ছাবস্ক্ৰাইব কৰিব। লগ পাম এটা নতুন ব্লগত। টিল দেন গুড বাই।